তো হেল্ল' বন্ধুসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ আপোনালোকে চবেই ভালে আছে আৰু ৱেলকাম টু মাই ইউটিউব চেনেল। তো মানে কালি এজন দাদাই মানে ডিব্ৰুগড় গৈছিলে। ডিব্ৰুগড় যোৱা সময়ত মানে আপোনাৰ এটা ডিব্ৰুগড় নাৰ্চাৰী আছে, ডিব্ৰুগড় আমলাপট্টি চাৰিআলিৰ পৰা। তো ঠিক আছে, তাৰ পৰা যোৱা সময়ত মানে এটা ভিডিঅ' কৰি আনিছে। তো মোক দাদাজনে একেলগে তোৰ ইউটিউব চেনেলত এৰি দিবি, তো যিহেতু ইউটিউবাৰ ন, তো অলপ ফেচিলিটি আছে বাৰু। তো আপোনালোকে ভিডিঅ'টো চাই লওক। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব ঠুকি দিব, ঠিক আছে। চেনেলটো শ্বেয়াৰো কৰি দিব অলপ আপোনালোকৰ লগৰহঁতৰ মাজত, ঠিক আছে। আৰু ভিডিঅ'টো চাই লওকচোন আগত, একদম মজা ভিডিঅ' কৈছোঁ নহয়। এদিন আপোনালোকক কিন্তু লাইভ দেখাম, পূৰা মানে ধুনীয়াকৈ নিজে গৈ দেখাম। মই কৈছোঁ দেখাম, আপোনালোক দেখাম। তো আপোনালোকে আগত ভিডিঅ'টো চাই লওক সোনকালে। তো বন্ধুসকল, আপোনালোকে দেখি পাইছে এতিয়া আমি গৈ আছোঁ ডিব্ৰুগড়। আমি যোৱা নাই, মই যোৱা নাই, মানে সিহঁতি গৈ আছোঁ ডিব্ৰুগড়। তো যিহেতু চাব পাইছে ইমান ধুনীয়া ৰাস্তা, মানে কি ক'ম আপোনালোক। ডিব্ৰুগড় যাওঁ লাগি আছে, মানে কি কৰোঁ আৰু নিজৰ ভাগ্যত লিখা নাই, সেইটো কাৰণে যাব পৰা নাই। আৰু চাইডে চাব পাইছে ইমান ধুনীয়া সেউজীয়া গছ গছনি। তো যিহেতু আৰু সিহঁতি গৈছে আৰু সিহঁতকে চাই আৰু ময়ো গৈছোঁ আৰু দেখিব পাইছে আপোনালোকে। আমাৰ ভাইটিয়ে গাড়ী চলাইছে, চক হ'ব দে দেখাই দিছে অলপ আকৌ ইমান ধুনীয়া আছে বুলি, ঠিক আছে। তো আপোনালোকে কি কৰি নিদিব আকৌ, ঠিক আছে। তো আমি চাই ডিব্ৰুগড় গৈ আছোঁ মানে কেতিয়া পাম নিশা লাগিছে। আৰু অলপ আপোনালোকক গাড়ীৰ ভিতৰত দেখাই দিছোঁগৈ, মানে যিহেতু অলপ দামী গাড়ীত গৈ আছোঁ ন, মাৰ্চাডিছত গৈ আছোঁ, মাৰ্চাডিজ বন্ধুসকল। তো ৰাষ্ট্ৰীয় সন্ধ্যা মানে ভিডিঅ'টো ভালকৈ কৰা হোৱা নাই, অলপকৈ কৰিলোঁ, সেইটো কাৰণে বেয়া চেয়া নাপাব। তো ডাইৰেক্ট নাৰ্চাৰীখন দেখাই দিছোঁ, ইমান ধুনীয়া নাৰ্চাৰী আপোনালোকে দেখি পাইছে। তো মানে নাৰ্চাৰীখন চাই ভালেই লাগিছে, যিহেতু ইমান এটা বেয়াও লগা নাই। তো আপোনালোকে বেয়া চেয়া নাপাব, আশা কৰোঁ আপোনালোকক এদিন মই ভালকৈ দেখাবলৈ। তো এইটো আমাৰ নীৰজ ভাইটি গৈ আছে আগফালে, আমি গৈ আছোঁ পিছফালে। চাব পাইছোঁ ইমান ধুনীয়া ফুল গছ। এইটো কি গছ মানে মই গম পোৱা নাই এতিয়ালৈকে। আপোনালোকে যদি জানে নামটো তেনেহ'লে কমেণ্টত এবাৰ নিশ্চয় আপোনালোকে ক'ব, ঠিক আছে। আপোনালোকে কমেণ্ট নকৰে, সেইটো কাৰণে বেয়া লাগে। তো এবাৰ আপোনালোকে কমেণ্টটো কৰি দিব, ঠিক আছে। তো আমাৰ বাইদেউ গৈছিলে আগফালে, মানে আমি য'ত কাম কৰোঁ বাইদেউ আগফালে গৈ আছে, আমি পিছফালে মানে ভিডিঅ'টো কৰি গৈ আছোঁ। তো মানে বাইদেউ গম নাপায় আৰু আমি ভিডিঅ' কৰি গৈ আছে বুলি। তো ঠিক আছে, তো আপোনালোকে প্লিজ লাইক চাইক কৰি দিব, আপোনালোকৰ কাৰণে ইমান কৰিছোঁ আৰু প্লিজ অলপ সোনকালে আমাকো অলপ ভাইৰেল কৰক আৰু আপোনালোকে, ঠিক আছে। তো মানে এইফালে অলপ দেৰি পিছত মূৰে আপোনালোকক দেখাই আছোঁ ধুনীয়া ফুল গছ। নাৰ্জী ফুল মানে আপোনাৰ হালধীয়া বগা যি লাগে, মানে যোনটো কালাৰৰ লাগে সেইটো কালাৰে পাব, একদম ধুনীয়া। তো বেছিকৈ কথা নাপাতো, আপোনালোকে ভিডিঅ'টো চাই থাকক সোনকালে পটাপট, ঠিক আছে। নহ'লে পাগল বুলি ক'ব ন, বলিয়া হৈ গ'ল বুলি ক'ব ল'ৰাজনে ন। ভিডিঅ'টো চাই থাকক। তো বলিয়া হৈ গ'ল বুলি নক'ব আকৌ, পিছতকৈ কৈ দিছোঁ দেই, নক'ব, কৈ দিছোঁ বলিয়া হৈ গ'ল বুলি। আপোনালোকে নক'ব কিন্তু, কৈ দিছোঁ গোন্ধাইছে। सहनी हमें सजा है, हम हैं बाजारों के, सबकी नजर यहाँ है, हर चीज राज है। अब है जो है वो समा है, तुम रह सके तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जीत अब चाहे जिंदगी, ऐसी जीत अब चाहे जिंदगी है। ऐसी जिंदगी हम छिपाए, हम नहाए, हम नहाए। ऐसी जीत छिपाए, ऐसी जीत हम न पाए।
ऐसी जिंदगी हम छिप छिपाए हम ना आए 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 हम ना आए ऐसी जी छिप छिपाए ऐसी जी हम न पाए এইটো কি আছিলে নাৰ্জী ফুল নাৰ্জী ফুল আৰু এইটো কি আছিলে এইটো কি নাম নামটো নাজানো নাজানো আৰু আপোনালোকে চালে নিজে গম পাব আৰু লৈছোঁ দুটা আৰু চাই আছোঁ আপোনালোকে গম পালে এটা লৈছে নাৰ্জী ফুল আৰু এটা নেজানো বুলি ক'লে হয়তো ময়ো নেজানো বোলো আপোনালোকে যদি গম পাইছে তেনেহ'লে এবাৰ কমেণ্টত কৈ দিব ঠিক আছে আৰু নাৰ্চাৰীখন চাওকচোন ইমান ডবল নাৰ্চাৰী ভাই মানে যাওঁ হৈয়ে গৈছোগৈ ঠিক আছে তো মানে কেতিয়া যাওঁ আৰু চাই লওঁ টাইমটো মিলাই পিনে যাব লাগিব ন অলপ আৰু গম পাইছে আপোনালোকে তো যিমান দিন পাৰিলোঁ ভিডিঅ' দি থাকিলোঁ এতিয়াতো আপোনালোকৰ মাজত অলপ ভিডিঅ'টো আনিবই লাগিব ন তো আপোনালোকে অলপ ভাইৰেল কৰিব আৰু মোকো আৰু বিশেষকৈ বহুত আপোনালোকৰ ইউটিউবাৰ যিহেতু মনোজ ভাই ডিম্পু দা আৰু বহুত ইউটিউবাৰ আছে অসমীয়াত ভিডিঅ' বনাই সেইখিনি চবকে আপোনালোকে ভাইৰেল কৰিছে মোকো অলপ প্লিজ ভাইৰেল কৰি দিব আপোনালোকে ঠিক আছে তো আমি অলপ বাহিৰ ফালে ওলাই আহিলোঁ আৰু মানে ইয়াতো আছেতো তো সেইখিনি দেখাই দিছোঁ আপোনালোকক ঠিক আছে অলপ দেখাই দিছোঁ ধুনীয়াকৈ মানে বহুত দিন মূৰত মানে ধুনীয়া ফুল মানে মই নিজে দেখি পাইছোঁ আপোনালোকক কি ক'ম ইমান ধুনীয়া ফুল ইয়াৰ ভিতৰত যোনটো আপোনাক ফুল মানে ভাল হৈছে এবাৰ কমেণ্টত আপোনালোকে ক'ব নিশ্চয় ঠিক আছে মই আশা কৰিছোঁ আপোনালোকে কমেণ্টটো কৰিব আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু তো চাবচোন ইমান ধুনীয়া ফুল গছ মানে নাম চাম নেজানো আৰু কি গছ হয় আৰু ভগৱানে জানে আৰু দেই আৰু আপোনালোকে যদি জানে নামটো তেনেহ'লে কৈ দিব এবাৰ প্লিজ কৈছোঁ তো এবাৰ আপোনালোকে কমেণ্টত প্লিজ ক'ব কিন্তু মই আশা থৈছোঁ ক'ব বুলি আপোনালোকে কিন্তু কৈ দিব এই বগা ফুলজোপা কিন্তু মোক অলপ ভাল লাগিছে আপোনালোকক যদি লাগিছে ক'ব দেই নাৰ্চাৰীখন এনেই বহুত ধুনীয়া কিন্তু নিজে গৈ যোনটো ভিডিঅ' কৰাটো যোনটো ভাল লাগে সেইটো কিন্তু মজাটো বেলেগ অলপ ঠিক আছে আপোনালোকে গম পাইছে চাগে আৰু আপোনালোকৰ কাৰণে ইমানটো কৰিছোঁ যেতিয়া সৰু ভাইটি বুলি আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মৰমত আৰু এনেকুৱা ভিডিঅ' মই আশা কৰোঁ আপোনালোকৰ মাজত সদায় লৈ আহিবলৈ আৰু যিহেতু ঘৰৰ ডাঙৰ ল'ৰা আপোনালোকে জানে আৰু ঠিক আছে তো আজি ভিডিঅ'টো ইমানটোতে থৈছোঁ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এবাৰ কৈ দিছোঁ বেয়া চেয়া নাপাব টাটা বাই বাই গুড